वेलकम बैक टू माय नवज्योति कुमार यूट्यूब चैनल मोर नोटिफिकेशनলৈ স্বাগতম জনাইছো আশা কৰো সবে ভালে থাকে আৰু আজি আমি এফালে ওলাইছো কিহৰ কাৰণে ওলাইছো তাকে লগজনে ক'ব আমি এফালে অসমত চলি আছে যে এটা সাংস্কৃতিক মহাসংগ্ৰাম বুলি কিবা বিহু হেৰি আছে কম্পিটিশন আছে চাই লওঁ তাত চাই থকা আপোনালোকে তাকে চাই থকা ভিডিঅ'টো লাষ্ট এণ্ডিং তক আজি ধামাকা হ'ব গৈ আছে তাকে তো নৱজ্যোতি ইউটিউব চেনেলটো মই লওঁ দেই আজি তাৰপিছত এতিয়া এফালে নাচনী চবেই ওলাইছো মানে এইফালে আছে এনেকে ঢোলত গামোচা খুৱাই আছে ৰকি হেনচাম এইটো এটা এই পগলা এটা এতিয়া আমি আহি আছো এইফালে আমাৰ এইফালে লগৰ দুজন আছে দেখছে নহয় আৰু পিছফালে অন্তৰখন গৈ আছে তাত নাচনীখিনি আছে আৰু চ' এতিয়া আহি পালোহি আমি ধেমাজি টাউন আৰু এতিয়া গৈ আছো বৰ্তমান পামগৈ এতিয়া চ' এতিয়া আমি বৰ্তমান আহি পালোহি এতিয়া আৰু চাই থাকক আৰু এইফালে নাচনীবিলাক আছে দেখিছে এইফালে আৰু এইবিলাক লগৰবিলাক এতিয়া ওলাই ৰেডি হৈ গ'লো একদম পুৰা মজাকৈ জাগাতকৈ আৰু এইফালে লগৰজন এতিয়া ৰেডি হৈ আছে আৰু এইফালে চাওক এইফালে একজন কমপ্লিট ওলাই কিনে বেয়া দিছে মানে এইকেইজনে বেয়া দিছে একদম ঢোলটো এইফালে এজন मजा नहीं आ रहा है চ' আমাৰ এটা ইউটিউবাৰ পেপা মজা মজা চাই থাকক দেখাই আছো ৰেডি Hey, hey! Hey, hey! বিহুলে যে আহিছা কেনেকুৱা লাগিছে এনে কওকচোন মজা লাগিছে ঢোল এটা লৈ আছে তাৰমানে দুটা ঢোল লৈ আছে বঢ়িয়া এজন ডাবুল ডাবুল ঢোল বজাব মানে ডাবুল ডাবুল একদম मज़ा आया और मैं ये जो मज़ा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूँ পিছফালে আগফালে একদম এক্সাইটেড একদম পুৰা ভিডিঅ' মানে ঢোল একদম পুৰা ফালিব মানে ষ্টেজ এইফালে এজনে হাই বুলি কৈছে এজনে কি কৈছে দেখিছেনে বাৰু এজনেহে জানে কি কৈছে আৰু বৰ্তমান জেং বিহু চলি আছে জেং বিহু আৰু বাকী এতিয়া আমাৰ বিহু খোৱা নাই বৰ্তমান হ'ব আৰু বাকী লাষ্ট এণ্ডিংটো চাই থাকক আপোনাৰ ধামাকা হ'ব গৈ আছে মজা 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 নাচনটো মজা বিহু দলৰ মানে চবকে চিনাকি কৰাই দিয়াই নাই আপোনালোকক তাকে চিনাকি কৰিব বিচাৰিছো আপোনালোকে চাই থাকক লাষ্ট এণ্ডিংটো এইফালে নামটো ক'ব তোমাৰ এইফালে আমাৰ এজন বিতুপন দা ঢুলীয়া হয় এইফালে এজন গান গায় আৰু এইফালে এজন ঢুলীয়া হয় আৰু এইফালে তালুৱা হয় আৰু এইফালে নামটো ক'ব My name is Pallavi. What?
এইফালে এইফালে নামটো ক'ব আৰু এইফালে নামটো আৰু এইফালে এইফালে তামাম নাচে আকৌ দেই এজন দেখিছে নাই কিবা এটা কৈ আছে বোলে এইটো আমাৰ গোহাঁই এইটো হেণ্ডিক আজি লৈ যাম এজনী দাস
আপোনালোকৰ বিহু দেখালোঁ। আপোনালোকে যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্টত জনাব কেনেকুৱা লাগিলে। আৰু আমাৰ এইফালে লগৰজন আছে, লগৰজনে ক'ব এতিয়া কেনেকুৱা লাগিছে, তাকে শুনি থাকক আপোনালোকে। এতিয়াতো মই কি বুলি ক'ম আৰু বিহু নিজে মাৰি ভাল লাগিলে। তথাপিও যদি আপোনালোকৰ সেইটো আপোনালোকৰ কথা বা আপোনালোকে ভাল লাগে নে বেয়া লাগে, যদি ভাল লাগিছে কমেণ্ট চমেণ্ট কৰি এইবিলাক চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ল'ৰাটো উঠি আহিছে আৰু উঠাই দিব, ইমানে ক'লোঁ আৰু বাকী হেল্ল' গাইজ, শুনিলে আপোনালোকে আমাৰ এইজনে লগৰজনে কি ক'লে, তাকে আপোনালোকৰ আশীৰ্বাদত যাতে আগুৱাই নিয়ে মোক আৰু আপোনালোকৰ মৰম চেনেহ যাতে সদায় দি থাকে মোক, তাকে কামনা কৰিছোঁ। আজিলৈ ভিডিঅ'টো ইমানে সামৰণি মাৰিছোঁ ইয়াতে।